BPFৰ দখলত আছে এইবেলি সমষ্টিটো BPFৰ পৰা UPPলে কাঢ়ি আনিবলৈ সক্ষম হ'ব নাই চাওক আজিৰ তাৰিখত বিজনেছ যিটো খবৰ সেইমতে BPFে বেকফুটত গুচি গ'ল BPFৰ লগত মানুহ নাই আৰু BPFৰ ভৰিৰ তলত মাটি নাই আৰু তো সেইকাৰণে ইতিমধ্যে আপোনালোকে দেখিছে তামোলপুৰত BPFৰ কেণ্ডিডেটে চাৰেণ্ডাৰ কৰি দিলে আৰু বিজনেছটো তেনেকুৱা অৱস্থা হৈ আছে কমল সিং নাৰ্জাৰী আজি ৰাইজে ভাল নাপায় যোৱা 15 বছৰত ৰাইজৰ কাৰণে একো কাম কৰা নাই খালি MLAৰ নামত MLA হৈছে তো সেইকাৰণে ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে ইয়াত ফণীন বড়ো ডাঙৰীয়াকে সকলো জাতি জনগোষ্ঠীয়ে MLA হিচাপে বিচাৰে আৰু তেখেতে বিপুল ভোটত জয় হ'বলৈ গৈ আছে এইবাৰ UPPলে কিমানখন আসন পাব চাওক আমি টোটেল 11খন আসনত কণ্টেষ্ট কৰিছোঁ আৰু সেই 11খন আসনৰ ভিতৰত আমি 9ৰ পৰা 10খন আসন পাবলৈ গৈ আছোঁ ইয়াত কোনো সন্দেহ নাই সংকল্পবদ্ধ হৈছোঁ যোৱা 17 বছৰত BPFে যি কাম কৰা নাই এই 5টা বছৰত আমি কৰিম 17 বছৰে ৰাইজে ভূমিৰ পাট্টা বিচাৰি নাপালে চৰকাৰ গঠন কৰা এমাহৰ ভিতৰতে 5700 মানুহ ভূমিৰ পাট্টা প্ৰদান কৰা হ'ল যোৱা 17 বছৰত 3rd গ্ৰেড 4th গ্ৰেড চাকৰিবিলাকক লাখ লাখ টকা দি BPFৰ পৰা কিনিব লগা হৈছিল আমাৰ চৰকাৰ গঠন হোৱাৰ 1.5 মাহৰ ভিতৰত আমি 2600 মানুহক চাকৰি দিছোঁ কিন্তু 1 পইচাও ঘুষ লোৱা হোৱা নাই আজি দুখীয়া গৰীব মানুহৰ যিবিলাক পৰিয়াল আছে সেই পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকক বিনা পইচাত চাকৰি পাবলৈ সক্ষম হৈছে এটা সময়ত কৈছিল চাকৰিবিলাক বড়োহে পাইছে BPFৰ ঘৰৰ মানুহে পাইছে হয় চাকৰিবিলাক অকল বড়োই পোৱা নাই বিভিন্ন জনগোষ্ঠী এটা দুটা পাইছে কিন্তু বেছিভাগ BPFৰ ঘৰৰ মানুহবিলাকে পৰিয়ালৰ মানুহবিলাকে পাইছিলে আৰু আমি এমাহ আগত যেতিয়া 2060 জন মানুহক এপইণ্টমেণ্ট দিছোঁ তাত কোনো জাতি জনগোষ্ঠীৰ কথা চোৱা নাই যোনে যোগ্য সিয়ে চাকৰিটো পাইছে ইয়াত কোনো অসুবিধা হোৱা নাই সেইকাৰণে শ্ৰদ্ধা ৰাইজ মই ক'ব বিচাৰিছোঁ 3 মাহ আজি বড়োলেণ্ড চৰকাৰত থাকি মোৰ অনুভৱ হৈছে চৰকাৰে কৰিম বুলি ক'লে বহুত কাম কৰিব পাৰে কিন্তু নকৰাকৈ হাত খাবতি বহি থাকিলে ৰাইজে সদায় বঞ্চিত হৈ লাঞ্ছিত হৈ থাকিব লগা হয় আৰু এই কাৰণে যোৱা 17 বছৰত না হাগ্ৰামা মহিলাৰী না চন্দন ব্ৰহ্ম না কমল সিং নাৰ্জাৰী সেই মানুহবিলাকে নিজৰ লাভালাভৰ কাৰণে কাম কৰাৰ বাহিৰে ৰাইজৰ কাৰণে এক কিঞ্চিতো উন্নয়নৰ কাম কৰা নাই ৰাইজক ঠগাইছে ৰাইজক বঞ্চিত কৰিছে আৰু সেই কাৰণে আজি এই বিজনী অঞ্চলত দলে বলে ওলাই আহিছে কিয় ওলাই আহিছে কমল সিং নাৰ্জাৰীয়ে যদি ভাল কাম কৰিলেহেঁতেন আজি ইমান হাজাৰ হাজাৰ মানুহ আজি ইয়াত ওলাই নাহিলেহেঁতেন কমল সিং নাৰ্জাৰীয়ে যদি বিজনী অঞ্চলৰ উন্নয়নৰ কাম কৰিলেহেঁতেন অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰিলেহেঁতেন ইয়াত ইমান হাজাৰ হাজাৰ মানুহ আজি ফণীন বড়োৰ মিটিঙত নাহিলেহেঁতেন আজি ফণীন বড়োৰ মিটিঙত এই হাজাৰ হাজাৰ মানুহ ওলাই অহাটো এইটোৱে প্ৰমাণ কৰিছে কি বিজনী অঞ্চলত কমল সিং নাৰ্জাৰীয়ে ৰাইজৰ কাৰণে একো কাম কৰা নাই হয়নে নহয় ৰাইজ নংৰা নহয় তো এই কাৰণে আজি আমাক পৰিৱৰ্তন লাগে বড়োলেণ্ড চৰকাৰে আমাৰ মহিলাসকলৰ কাৰণে কিছুমান পলিচি আমি হাতত লৈছোঁ যি মহিলাসকলে ইমান বছৰে অৰ্থনৈতিকভাৱে স্বাধীন পোৱা নাই সেই মহিলাসকলক অৰ্থনীতি স্বাধীন দিয়াৰ কাৰণে আমি চিন্তা কৰিছোঁ